নমস্কাৰ। আজি আমি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী 1.1 1 নম্বৰ কুৱেশ্যনটো। 1 নম্বৰ কুৱেশ্যনটোত কৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। এই অংকটো কৰিবলৈ হ'লে তোমালোকে ইউক্লিডৰ কলন বিধিটো জানিব লাগিব। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কৈছিল যদি A আৰু B দুটা ধনাত্মক অখণ্ড সংখ্যা হয় ইকুৱেল টু BQ প্লাছ R বুলি লিখিব পাৰোঁ, য'ত 0 লেছ দেন R লেছ দেন B আৰু কি হ'ব লাগিব Q গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হ'ব লাগিব। ঠিক আছে, এইটোৰ মতে আমি কৰিম। এতিয়া 1.1 1 কুৱেশ্যনটো কৰি দিয়াৰ লগতে ইয়াৰ ৰিলেটেড প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰো এই ভিডিঅ'টোতে কৰাই দিম। ঠিক আছে, ভিডিঅ'টো যাতে শেষলৈ ভালদৰে চায়। এতিয়া আমি আৰম্ভ কৰিম 1.1 1 নম্বৰ কুৱেশ্যনটো। 1 কৈছে 135 আৰু 225 গসাউ উলিয়াব লাগে। সলিউশ্যন ফাৰ্ষ্ট আমি চাব লাগিব 135 আৰু 225 কোনটো ডাঙৰ সংখ্যা। যিহেতু 225 গ্ৰেটাৰ দেন 135 গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাম 225 ইকুৱেল টু 225 যোন ডাঙৰ সেইটো লিখিব লাগিব ইয়াত। অ'কে, মানে 135 দি 225 আমি হৰণ কৰিব লাগিব। 135 ইনটু 1 ইনটু 135। এইটো আমাৰ ভাগশেষ থাকিব বা ৰিমাইণ্ডাৰ থাকিব 90। তেনেহ'লে লিখিব লাগিব 225 ইকুৱেল টু 135 ইনটু 1 প্লাছ 90। ঠিক আছে, 135 ইনটু এই 1টোৰ কাৰণে ইয়াতে 1 আহিল আৰু ইয়াতে ভাগশেষৰ কাৰণে ইয়াতে আমাৰ 90 আহিল। ঠিক আছে, এতিয়া আমাৰ 135টো ইয়াতে যাব আৰু এই 90টো এতিয়া ইয়াতে আহিব। আমাৰ ভাগশেষ থাকিব বা ৰিমাইণ্ডাৰ থাকিব 90। তেনেহ'লে লিখিব লাগিব 225 ইকুৱেল টু 135 ইনটু 1 প্লাছ 90। ঠিক আছে, 135 ইনটু এই 1টোৰ কাৰণে ইয়াতে 1 আহিল আৰু ইয়াতে ভাগশেষৰ কাৰণে ইয়াতে আমাৰ 90 আহিল। ঠিক আছে, এতিয়া আমাৰ 135টো ইয়াতে যাব আৰু এই 90টো এতিয়া ইয়াতে আহিব। এনেকৈ লিখিলে হ'ল। ভাগশেষ থাকিব বা ৰিমাইণ্ডাৰ থাকিব 90। তেনেহ'লে লিখিব লাগিব 225 ইকুৱেল টু 135 ইনটু 1 প্লাছ 90। ঠিক আছে, 135 ইনটু এই 1টোৰ কাৰণে ইয়াতে 1 আহিল আৰু ইয়াতে ভাগশেষৰ কাৰণে ইয়াতে আমাৰ 90 আহিল। ঠিক আছে, এতিয়া আমাৰ 135টো ইয়াতে যাব আৰু এই 90টো এতিয়া ইয়াতে আহিব। এনেকৈ লিখিলে হ'ল। 135 আৰু 90 বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ। আগৰ দৰে 135টো এতিয়া ইয়াতে আহিব
চ' 90 লগত কি মাল্টিপ্লাই কৰিম চ' মানে 90 ডিভাইড 135 90 লগত 1 পূৰণ কৰা 90 ইনটু 90 5 আহিব 19 মাইনাছ 13 মাইনাছ 9 ইয়াতে আহিব আমাৰ 45 চ' কি কৰিলা 19 ইনটু 1 আৰু ভাগশেষ কি থাকিল 45 ঠিক আগৰ দৰে এতিয়া এই 92 ইয়াতে যাব আৰু এই 45টো ইয়াতে আহিব যেতিয়ালৈকে এই ভাগশেষটো আমাৰ 0 নহয় তেতিয়ালৈকে আমি কৰি থাকিব লাগিব এতিয়া মানে এটা ষ্টেপ কৰিলোঁ দুটা ষ্টেপ হ'ল এতিয়া আৰু চাম আমি কেইটা ষ্টেপত শেষ হয় ঠিক আছে 90 আৰু 45ৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ 90 ইকুৱেল টু 45 ইনটু 2 45 আৰু 2 মাল্টিপ্লাই কৰিলে কি হয় 90 সেইকাৰণে আমাৰ ভাগশেষ আমাৰ 0 হ'ল চ' ভাগশেষ যেতিয়া 0 ইয়াতে যেতিয়া 0 হ'ব তেতিয়া এই বস্তুটোৱে আমাৰ হ'ব গসা উ হ'ব চ' এতেকে গসা উ ব্ৰেকেটৰ ভিতৰত লিখিলে হ'ল 135,225 ইকুৱেল টু কি পালোঁ আমি 45 এইটো এনচাৰ চ' এনেকৈ আমি বাকীবোৰো আলোচনা কৰিম ঠিক আছে এতিয়া আমি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন এটা কৰিম এইটো আহিছিল 2017 চনত এইটোৱে আগৰ দৰে কৰিব লাগিব আগৰ দৰে লিখিলোঁ যিহেতু 2 110 গ্ৰেটাৰ দেন 55 গতিকে ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰি পাওঁ চ' মানে 55 দি 210 আমি হৰণ কৰিব লাগিব চ' 55 দি 3 দি পূৰণ কৰিলোঁ 55 ইনটু 3 165 চ' ইয়াৰ পৰা আমি মাইনাছ কৰিলে হ'ব 45 চ' তেনেহ'লে লিখিম 55 ইনটু 3 প্লাছ আমি কিমান পাইছোঁ 45 চ' এতিয়া আমি চাব লাগিব 55 আৰু 45ৰ বিভাজন ভূমিকা প্ৰয়োগ কৰিব লাগিব চ' তেতিয়াহ'লে 55টো ইয়াতে আহিব আৰু 45টো ইয়াতে আহিব চ' 45 ইনটু 1 45 হয় চ' 55ৰ পৰা 45 মাইনাছ কৰিলে ভাগশেষ থাকিব আমাৰ 10 চ' সেইকাৰণে এতিয়া 45টো ইয়াতে আহিল আৰু এই 10টো এতিয়া ইয়াতে আহিল চ' 10 ইনটু 4 40 40 প্লাছ 5 45 চ' এই 10টো এইবাৰ ইয়াতে আহিল আৰু এই 5টো ইয়াতে আহিল 5 ইনটু 2 প্লাছ 10 হ'ল চ' আমাৰ ভাগশেষ কি হ'ল 0 হ'ল চ' ইয়ালৈকে নাছিল চ' এতেকে গসা উ 210,55 ইকুৱেল টু আমাৰ কি হ'ব এইটো যোনটো ওলাই এইটোৱে আমাৰ এনচাৰ চ' কি পাইছোঁ আমি 5 আশা কৰোঁ আপোনালোকে অংকটো বুজি পাইছে যদি বুজি পোৱা নাই এবাৰ কৈ দিলে হ'ল ঠিক আছে